ইৰাণ আৰু আমেৰিকাৰ মাজৰ সংঘাত জিকে প্লাছ কাৰেণ্ট এফেয়াৰ্ছ। প্ৰশ্ন হ'ল, ইৰাণ আৰু আমেৰিকাৰ মাজত সংঘাতৰ মূল আৰম্ভণি কেতিয়া হৈছিল? অপশ্যন হ'ল এ 1965, বি 1971, চি 1979, ডি 1991। উত্তৰ হ'ল 1979। প্ৰশ্ন হ'ল, ইৰাণৰ কোনজন নেতাই আমেৰিকাৰ প্ৰভাৱৰ বিৰুদ্ধে বিপ্লৱৰ নেতৃত্ব দিছিল? অপশ্যন হ'ল এ হাছান ৰোহানী, বি মাহমুদ, চি আয়াতুল্লাহ খামনি, ডি ইব্ৰাহিম ৰাইচ। উত্তৰ হ'ল আয়াতুল্লাহ খামনি। প্ৰশ্ন হ'ল, ইৰাণ আৰু আমেৰিকাৰ পাৰমাণৱিক চুক্তিৰ নাম কি? অপশ্যন হ'ল এ নাটো ডিল, বি NPT, চি JCPOA, ডি CTBT। উত্তৰ হ'ল JCPOA। প্ৰশ্ন হ'ল, 2020 চনত আমেৰিকান সেনাই কোন ইৰাণী সেনাৰ নেতাক হত্যা কৰিছিল? অপশ্যন হ'ল এ আলী খামনি, বি মাহমুদ, চি কাছেম চুলেমানি, ডি ইব্ৰাহিম ৰাইচ। উত্তৰটো জানে যদি কমেণ্ট কৰিব, লগতে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। উত্তৰটো হ'ল কাছেম চুলেমানি। প্ৰশ্ন হ'ল, কাছেম চুলেমানিক হত্যা ক'ত হৈছিল? অপশ্যন হ'ল এ ইৰাণ, বি চিৰিয়া, চি ইৰাক বাগদাদ, ডি লেবানন। উত্তৰ হ'ল ইৰাক বাগদাদ বিমানবন্দৰ। প্ৰশ্ন হ'ল, চুলেমানি হত্যাৰ পিছত ইৰাণে ক'ত আমেৰিকান সামৰিক ঘাটিত ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰিছিল? অপশ্যন হ'ল এ কুৱেইট, বি কাটাৰ, চি ইৰাক, ডি আফগানিস্তান। উত্তৰটো কোৱাৰ আগতে ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব। উত্তৰ হ'ল ইৰাক। প্ৰশ্ন হ'ল, ইৰাণ কোন ধৰ্মীয় শাখাৰ প্ৰধান দেশ? অপশ্যন হ'ল এ সুন্নী, বি চিয়া, চি চুফি, ডি ৱাহাবি। উত্তৰ হ'ল চিয়া। প্ৰশ্ন হ'ল, আমেৰিকাই ইৰাণক কিয় বিশ্বৰ বাবে হুমকি বুলি কয়? অপশ্যন হ'ল এ তেল ৰপ্তানিৰ বাবে, বি মানৱ অধিকাৰৰ কাৰণে, চি পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ আকাংক্ষা, ডি জনসংখ্যাৰ বাবে। উত্তৰ হ'ল পাৰমাণৱিক অস্ত্ৰ নিৰ্মাণৰ কাৰণে। প্ৰশ্ন হ'ল, নেপোলিয়নক কোন যুদ্ধত পৰাজিত কৰা হৈছিল? অপশ্যন হ'ল এ ট্ৰাফালগাৰ, বি ৱাটাৰলু যুদ্ধ, চি লাইপজিগ, ডি ভানা। উত্তৰ হ'ল ৱাটাৰলু যুদ্ধ। প্ৰশ্ন হ'ল, নেপোলিয়ন বনাপাৰ্ট কোন দেশৰ একনায়ক আছিল? অপশ্যন হ'ল এ ইটালী, বি জাৰ্মানী, চি ফ্ৰান্স, ডি স্পেইন। উত্তৰ হ'ল ফ্ৰান্স। প্ৰশ্ন হ'ল, প্ৰথম বিশ্বযুদ্ধ কিমান চনত আৰম্ভ হৈছিল? অপশ্যন হ'ল এ 1905, বি 1910, চি 1914, ডি 1918। উত্তৰ হ'ল 1914। প্ৰশ্ন হ'ল, প্ৰথম বিশ্বযুদ্ধ কিমান চনত শেষ হৈছিল? অপশ্যন হ'ল এ 1916, বি 1918, চি 1920, ডি 1925। উত্তৰ হ'ল 1918। প্ৰশ্ন হ'ল, প্ৰথম বিশ্বযুদ্ধৰ মুখ্য কাৰণ কি আছিল? অপশ্যন হ'ল এ শিল্প বিপ্লৱ, বি উপনিৱেশবাদ, চি ফাৰ্ডিনাণ্ডৰ হত্যা, ডি ৰাছিয়ান বিপ্লৱ। উত্তৰ হ'ল ফাৰ্ডিনাণ্ডৰ হত্যা। প্ৰশ্ন, বিশ্বৰ আটাইতকৈ ডাঙৰ মৰুভূমি কোনখন? অপশ্যন হ'ল এ ছাহাৰা, বি গোবি, চি আটাকামা, ডি এণ্টাৰ্কটিকা। উত্তৰ এণ্টাৰ্কটিকা। প্ৰশ্ন হ'ল, নেপোলিয়নক কোন যুদ্ধত পৰাজিত কৰা হৈছিল? অপশ্যন হ'ল এ ট্ৰাফালগাৰ, বি ৱাটাৰলু যুদ্ধ, চি লাইপজিগ, ডি ভানা। উত্তৰ হ'ল ৱাটাৰলু যুদ্ধ। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট কিমান চনত উৎক্ষেপণ কৰা হৈছিল? অপশ্যন হ'ল এ 1969, বি 1972, চি 1975, ডি 1980। উত্তৰটো জানে যদি কমেণ্ট কৰিব। উত্তৰ হ'ল 1975।